প্ৰতিষ্ঠাকালৰ পৰাই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহিত কৰিবৰ বাবে প্ৰেৰণা দিবৰ বাবে তেওঁলোকক প্ৰতি বছৰে আমি সম্বৰ্ধনা জনাই আহিছোঁ। লগতে বিভিন্ন দিশত তেওঁলোকক আমি কেৰিয়াৰ কাউন্সেলিং কৰাই অহা হৈছে। আমি আশা কৰিম যিসমূহ আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে শিক্ষাৰ্থীৰে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেওঁলোকক ভৱিষ্যতে তেওঁলোকৰ যিসমূহ যিটো তেওঁলোকৰ লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব পৰাকৈ যিকোনো প্ৰকাৰ আমি সহায় সহযোগ ছাত্ৰ ছাত্ৰীক কৰিবৰ বাবে আমি সাজু আছোঁ। ইতিমধ্যে আমি যোৱা সময়ছোৱাত দুৰ্বল ছাত্ৰ ছাত্ৰীসকল দুৰ্বল অভিভাৱকৰ যিসমূহ ছাত্ৰ ছাত্ৰী বিশেষকৈ সেই ছাত্ৰ ছাত্ৰীসকল পঢ়া শুনাত যথেষ্ট আমি ভাল বুলি দেখিবলৈ পাইছোঁ আৰু ৰিজাল্ট তেওঁলোকৰ বেছি ভাল হৈ আহিছে। গতিকে তেওঁলোকক যিমান পাৰোঁ আমি আঞ্চলিক হিচাপে ৰাভা ছাত্ৰ সন্থা হিচাপে যথেষ্টখিনি আগতেও সহায় কৰি আহিছোঁ আৰু ভৱিষ্যতেও আমি সহায় কৰি যাম।